চিন্তাৰ নিচিনা এটা পথ বাছি ল'বলৈ গৈছিল। সেই ঘটনাটোৰ আলামত অসমৰ পটভূমিত এই নাটকখন লিখা হৈছে। এই নাটকখনত আমি নাটকখনৰ যোগেৰে এটা কথাই ক'ব পাৰোঁ যে যদিওবা বাস্তৱত ৰাজস্থানত হোৱা সেই ঘটনাটো অপৰাধীয়ে শাস্তি নাপালে বা অপৰাধী হাৰি আইনত সোমোৱা হয়, কিন্তু এইখন যিটোকে নাটক আৰু নাটকত এজন নাট্যকাৰৰ স্থানীয়তা থাকে বা সমাজখনৰ প্ৰতি এটা দায়বদ্ধতা থাকে আৰু নাটকখনৰ মাজেৰে আমি সেই সত্য ঘটনাটোৰ আলামত লৈ আমি এটা বাৰ্তা দিব চেষ্টা কৰিছোঁ সমাজখনক। আৰু এটা কথাই ক'ব গৈছোঁ যে নাৰী আমি সদায় ভাবোঁ যে নাৰী হৈছে নহয়। নাৰীৰ কাৰণে আমি জানো যে পৃথিৱীত দুয়োটা বিচ্ছিন্ন হৈছিলে। নাৰী ইচ্ছা কৰি বিধান পলাই গৈছিলে আৰু এই লংকা আন্দোলনত আমি যি নাৰীক নিৰ্যাতন কৰা হৈছিলে সেই নাৰীয়ে নিৰ্যাতনৰ পৰা ওলাই আহি সেই অভিভাৱক সুবিধা হৈ গৈছিল। লংকা আন্দোলনৰ পৰিয়ালৰ সকলোৱে একেলগে চাই মনোৰঞ্জনৰ লগতে এটা ভাল বাৰ্তা কৰিবলৈ বিচাৰিছে। আমি সঘনাই দেখা পাওঁ যে